চতিয়াত অবতৰীয়া দীপাৱলী আসলে উদযাপন কৰা হৈছে কাৰণ আজি চতিয়াবাসীৰ বাবে এক অতি গৌৰৱৰ দিন কাৰণ 1942 চনৰ 20 আগষ্টৰ দিনা এই ঐতিহাসিক চতিয়া থানতে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ইয়াত ব্ৰিটিছৰ যি ইউনিয়ন জেক সেই ইউনিয়ন জেক সহায় ইয়াত তিৰংগা পতাকা উৰুৱাইছিল সেই সময়ৰ মুক্তিকামী জনগণে আৰু আজি বিধানসভাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই বিষয়টো উত্থাপন কৰাৰ লগে লগে আজি দেখা গ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যিটো 20 আগষ্টৰ এই দিনটোক তেওঁলোকে এক ঐতিহাসিক দিন হিচাপে ঘোষণা কৰিছে আৰু ৰাজহুৱাভাৱে এই দিৱসটি উদযাপন কৰিবলৈ ব্যৱস্থা কৰিছে প্ৰতি বছৰে 20 আগষ্টত এই দিৱস উদযাপন কৰিব আৰু তাৰ পিছতে দেখা হৈছে চতিয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে আৰু এতিয়া বিহু মাৰিছে তাৰ পিছত দেখা হৈছে অবতৰীয়া দীপাৱলী সকলোৱে এইদৰে দেখা গৈছে যে আতচবাজি কৰা পৰিলক্ষিত হৈছে আতচবাজি বুজাইছে চতিয়াৰ আকাশত তাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু তাৰ লগে লগে বিহু চলি আছে সকলো উৎফুল্লিত হৈ পৰাৰ পৰা দেখা গৈছে চতিয়াবাসী ৰাইজ সকলো উৎফুল্লিত হৈ পৰিছে কাৰণ আজি উৎফুল্লিত হোৱাৰে কথা কাৰণ আজি চতিয়াৰ যি 20 আগষ্ট সেই 20 আগষ্টৰ দিনটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে আৰু প্ৰতি বছৰে 20 আগষ্টৰ ৰাজহুৱা ইয়াতে চৰকাৰীভাৱে পালন কৰা হ'ব আৰু চতিয়া থানাখন চতিয়াৰ যি পুৰণি থানা 1913 চনত স্থাপন কৰা এই চতিয়া থানাখনৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে আৰু আকৌ পুনৰ দেখা গৈছে যে এইদৰে আচলতে আতচবাজি কৰা পৰিলক্ষিত হৈছে এয়া হৈছে ঐতিহাসিক চতিয়া থানাৰ সন্মুখৰ পৰা আপোনালোকক দেখুৱাইছোঁ চতিয়াবাসী আজি উৎফুল্লিত হৈ পৰিছে আৰু মই জানিব বিচাৰিম বিভিন্নজন লোক আছে সকলোৰে পৰা জানিব বিচাৰিম যে আজি চতিয়াৰ কাৰণে এক ঐতিহাসিক দিন আৰু সকলো দেখা গৈছে সকলোৱে আচলতে উৎফুল্লিত হৈ পৰিছে আসলতে আজিৰ দিনটো আপোনালোকে দেখিছে চাৰিওফালে মানুহৰ এনেকুৱা এটা পৰিৱেশ হৈছে যে চতিয়াত নতুনকৈ দেৱালী হৈছে এইবাৰ দেৱালী আচলতে চতিয়া দিৱসৰ আজিৰ দিনটো ঐতিহাসিক দিন 1942 চনৰ 20 আগষ্টৰ দিনটো এনেকৈ ঐতিহাসিক দিন আজি অসম চৰকাৰে চতিয়াত 1942 চনৰ কথাটোক আজি স্বীকৃতি দিয়াৰ কাৰণে আজিও এটা চতিয়াৰ কাৰণে সোণালী দিন আৰু এই ক্ষেত্ৰত অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সমূহ চতিয়াবাসী ৰাইজে আচলতে গভীৰ অভিনন্দন জনাইছোঁ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাষা আৰু শব্দৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত শ্ৰদ্ধাৰ বিধায়ক আৰু সকলোৰে মৰমৰ চতিয়া ৰত্ন পদ্ম হাজৰিকাদেৱে নেতৃত্ব লৈ চতিয়া দিৱস উদযাপন কৰাকে ধৰি এই গোটেই কথাবিলাক উপস্থাপন কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক তথ্য সহকাৰে দাঙি ধৰাৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ কাৰণে চতিয়াবাসী ৰাইজে পদ্ম হাজৰিকাদেৱকো জীৱনত কেতিয়াও পাহৰিব নোৱাৰে এই কথা আজি এই মুহূৰ্তত আমি ক'বই লাগিব সকলোৱে আচলতে মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাসকলে ধন্যবাদ জ্ঞাপন কৰিছে কেনেকুৱা লাগিছে আজি এক ঐতিহাসিক একদম আমি সঁচাকৈ চতিয়াবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আমি এইখিনিতে শ্ৰদ্ধাৰ বিধায়ক মহোদয়ৰ লগতে আমি সন্মানীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ চতিয়াবাসী হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চতিয়া পৌৰসভাৰ তৰফৰ পৰা আমি বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ জৰিয়তে আমাৰ চতিয়াবাসী আজি সঁচাকৈ উৎফুল্লিত হৈ আছে এই আনন্দমুখৰ পৰিৱেশ হৈ আছে আনন্দমুখৰ পৰিৱেশ দেখুৱাই আছোঁ এই চতিয়া থানাৰ সন্মুখৰ দৃশ্য ঐতিহাসিক চতিয়া থানাৰ সন্মুখত এইদৰে সকলো আচলতে উৎফুল্লিত হৈ পৰিছে এয়া আমাৰ বাইদেউ আছে কেনেকুৱা লাগিছে আজি বহুত ভাল
লাগিছে সাংঘাতিক বিহু গালো নাচিলো আতচবাজি ফুটালো তাৰপিছত চাকি জ্বলালো বিৰাট ফূৰ্তি আমি আজি নিচিনা ফূৰ্তি পোৱা নাই কি ক'ব মুখ্যমন্ত্ৰী আৰু বিধায়ক মহোদয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আমাৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা জিন্দাবাদ আকৌ পুনৰ দেখা গৈছে আতচবাজি আৰু এয়া চতিয়াৰ ৰাইজৰ কাৰণে আজি যিহেতু আনন্দৰ দিন উৎফুল্লিত হোৱাৰে দিন কাৰণ 1942 চনৰ 20 আগষ্টত ভাৰতবৰ্ষৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে চতিয়া থানাতে যি ব্ৰিটিছৰ ইউনিয়ন যে খহাই ইয়াত ভাৰতৰ তিৰংগা পতাকা উৰুৱা হৈছিল সেই সময়ৰ মুক্তিকামী জনগণে আৰু দেখা গৈছে যে ইয়াৰ তাৰপিছতে আজি আনুষ্ঠানিকভাৱে অসম বিধানসভাত এই যিটো দিৱস এই দিৱসটোৱে আজি স্বীকৃতি পালে তাৰপিছতে দেখা গৈছে সকলোৱে এইদৰে আনন্দ ফূৰ্তি কৰিছে দেখা গৈছে চতিয়া থানাৰ সন্মুখত চতিয়াবাসী সমবেত হৈ এইদৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চতিয়া বিধায়ক পদ্ম হাজৰিকাক তেওঁলোকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছে আৰু প্ৰতি বছৰে 20 আগষ্টৰ দিনটো চৰকাৰীভাৱে পালন কৰা হ'ব আৰু এই ঐতিহাসিক থানাখনক চতিয়া থানাক সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব আৰু এই কথা শুনাৰ পিছতেই আজি সকলোৱে এইদৰে উৎফুল্লিত হৈ পৰিছে